হাজাৰ নিবনুৱালৈ সুখবৰ কিয়নো 2000 নিবনুৱাক নিযুক্তি দিয়া হ'ব এপিডিচিএলত শীঘ্ৰে এপিডিচিএলত বৃহৎ নিযুক্তি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিয়া হ'ব 2000 কৈ পদত নিযুক্তি দিয়াৰ কথা ইতিমধ্যে জনোৱা হৈছে 2000 নিবনুৱাক নিযুক্তি দিয়া হ'ব এপিডিচিএলত এই মুহূৰ্তত এক অতিকৈ ভাল খবৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে এপিডিচিএলত 2000 কৈ পদত নিযুক্তি দিয়া হ'ব পদ খালি হৈছে 2000 কৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে অভিযন্তা পদত দিয়া হ'ব নিযুক্তি এপিডিচিএলৰ খালি থকা পদ পূৰণ কৰা হ'ব অতি শীঘ্ৰে খালি পদসমূহ পূৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এবাৰ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিব নিযুক্তি পৰীক্ষা 2000 কৈ খালি পদৰ বাবে অসম লোকসেৱা আয়োগে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জনোৱা হৈছে এপিডিচিএলৰ তৰফৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা এই মুহূৰ্তত জনাই আছে অতিকৈ ভাল খবৰ এপিডিচিএলৰ তৰফৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা 2000 কৈ খালি পদ পূৰণ কৰা হ'ব এপিডিচিএলত আৰু অতি শীঘ্ৰেই 2000 খালি পদ পূৰণ কৰা হ'ব ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন কিয়নো শীঘ্ৰেই যেটো এপিডিচিএলত বৃহৎ সংখ্যক নিযুক্তি দিয়াৰ কথা আনুষ্ঠানিকভাৱে জনোৱা হৈছে